জীৱনটো পাৰ কৰিব লাগে। মানে আমাৰ ঘৰৰ কাষৰতে থকা খুৰী আৰু খুৰা এগৰাকীৰ এনিভাৰ্চাৰী, মানে তেখেতসকলে বিবাহৰ 19টা বৰ্ষ অতিক্ৰম কৰিলে। সেইবাবে আমাক ওচৰতে থকা ভণ্টিকেইজনীক আৰু মোক মাতি সৰু সুৰা এটা পাৰ্টি দিলে। কেক চেক কটা মেলা বাৰু হৈ গ'ল। আজি পিছে খানাটো আছিল বোলে হাঁহ আৰু ব্ৰইলাৰ সৈতে ঘৰৰে দেই। মই পিছে হাঁহ নাখাওঁ, সেইবাবে মই খালোঁ আকৌ ব্ৰইলাৰ। খানাটো পিছে হৈয়ে গ'ল নহয়। ভালেই পালোঁ, ফ্ৰী খানা ধুনীয়াকৈ খাবলৈ গ'লোঁ। মোতকৈ পিছে এইসকল আগতীয়াকৈ আহি বহি আছে দেই, মানে পাছত বহিলে কম পাম যে, সেই বুলি সিহঁতি আগতীয়াকৈ বহি পিনি খাবলৈ বহি আছে। এয়া ধুনীয়াকৈ দেখিছেনে, ধুনীয়াকৈ সজাই পৰাই দিলে। এই নীলা যে পিন্ধি আছে সেই খুৰীগৰাকীয়ে আজি এনিভাৰ্চাৰী। তেখেতৰ হাজবেণ্ডজন হ'ল এইজন। তেখেতেও পূৰা সুদাই একদম খাই আছে আৰু আমি ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰিলোঁ। খাই মেলি হ'লোঁ, হৈ পিনি আকৌ পিছে কোনে কি গিফ্ট দিছে সকলোবোৰ চেক কৰিলে নহয়। চিখৰে 3-4টামান উঠিলে। তেখেতে পিছে চিখৰ খাই ভাল পায়। এয়া দেখিছেনে, ছোৱালীকেইজনীক ভাত খাবলৈও মাতিলে, পিছে কাঁহী বাতি ধুৱাবলৈ লগালে। এয়া নাইনচাফি দেই। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে।